মোৰ বেটা দুখন চামুচে দি ভাত খাই আছে খাই খাই শেষ কৰি দিলে এইটো ভিডিঅ' স্পেচিয়েলি প্ৰণৱ বড়োৰ কাৰণে বনাইছোঁ আজি প্ৰণৱ বড়োৱে আজি কি কৰিব দিনটোত ক'ত যাব এতিয়া কি কৰিব যাব সেইটো দেখাই আছোঁ আপোনালোকক ক'ত যাব আপোনালোকক দেখাই আছোঁ গতিকে চাই থাকিব পেট বিষ বুলি কৈ থাকে বেটাই সেইকাৰণে ঔষধ আনি থৈ দিছিলোঁ আজি তাকে দিম বুলি খুৱাম বুলি ভাবিছোঁ অলপমান খুৱাই দিওঁ এইটো ঔষধ আনিছোঁ পেট বিষৰ ঔষধ মই এতিয়া বেটাক খুৱাম আৰু বেটা ইফালে ঐ পালো আনি দে पेट बिखर औषध खाना है ना इसको पकड़ो इधर आओ इफाले आओ ये तू टीटा ये दो सिकला हम अभी मेडिसिन खिलाने वाले हैं बेटा को ओए और मन भी हां लप्पा लप्पा मारो এনেকৈ নহ'ব না খাই দে তেতিয়া বেমাৰ অলপ মোৰতো একো হোৱা নাই ন বাবা দে দিব দে এইটো গিলি দে ওৱান দে লগে খাই নিদিবি আকৌ গিলি ল'বি 1 2 3 ঘটা एक गली में 10 सिक्का খাই দিলে পেট ভাল হৈ যাব এতিয়া আজি আমি ড্রয়িং স্কুলতো যাম ডান্স স্কুলতো যাম আমি এতিয়া ৰেডি হৈ গলো বাবা আৰু মই মা ৰেডি হৈ গলো ইটো মোৰ বেগ এইটো বেগ अपना टाइम आएगा बोले এতিয়া আমি যাম ড্ৰয়িং ক্লাছ আৰু ডান্স ক্লাছ বেলনাটো এইটো ইয়াক লৈ যাম মই ইয়াক মোৰ বেটা ক্ৰীম লগাইছে ইমান লগা নাই ক্ৰীম মায়ে লগাই দিছে চাই থাকিব বাকী একো নকৰো চাই থাকিব ভিডিঅ'টো এইখন কালী মন্দিৰ ফিল্ডৰ বাছখনৰ পিছফালে বেটাৰ আৰ্ট স্কুলখন এখন কালী মন্দিৰ আৰু ইয়াত আছে সৰভোগ এইখন আছে সোণৰ মাকে কিবা কিনি আছে এইটো হৈছে ৰেষ্টুৰেণ্ট বেটা আৰ্ট কৰি থকা টাইমত মই ইয়াতে এনেকৈ ৰখি আছিলোঁ এইটো ৰুমৰ ভিতৰত